উপদেশে কেতিয়াও আৰু আপোন হ'ব চেষ্টা নকৰিব, নহ'লে কোনোবাই আপোনাক বেয়া পাবও পাৰে। যি আপোনাৰ কপালত নাই তেওঁ কেতিয়াও জোৰ কৰি আনিব নোৱাৰে। যি আপোনাক নিজৰ আপোন বুলি ভাবিব তেওঁ কেতিয়াও আপোনাৰ বেয়া হোৱাটো নিবিচাৰে। তোমাৰ কথা যি এক মুহূৰ্তৰ কাৰণেও নাভাবে তেওঁৰ কথা ভাবি তুমি জীৱনটো নিৰস কিয় কৰিছা? যাৰ জীৱনত তোমাৰ কোনো মূল্যই নাই তেওঁৰ হাতত নিজৰ জীৱনৰ চাবিকাঠি কিয় দিছা? যাৰ অস্তিত্ব আচলতে তোমাৰ বাবেও অৰ্থহীন তেওঁ তোমাৰ জীৱনৰ অংশ হ'বলৈ কিয় দিছা? জীৱনটো বহুত জটিল, সময়ক অপব্যয় নকৰিবা। সময়ৰ এটা স্বভাৱ সঁচাকৈ ভাল, কাৰোবাৰ সময় ভাল অথবা বেয়া যিয়ে নহওক কিয় আচলতে গুচি যায়েই। ভাল সময়ত উপভোগ কৰিব লাগে আৰু বেয়া সময়ত ধৈৰ্য ধৰিব লাগে। দুজন মানুহৰ পৰা সদায় আঁতৰত থাকিব লাগে, ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহ। ব্যস্ত মানুহে কথা পাতে ইচ্ছা অনুসৰি আৰু স্বাৰ্থ মানুহে কথা পাতে প্ৰয়োজন অনুসৰি।